আমাৰ যিহেতু জুবিন দাই প্ৰকৃতি প্ৰেমী আছিলে, এইফালে প্ৰকৃতিৰ গছ গছনিৰ মাজত আছে আমাৰ জুবিন। মই জুবিনদাৰ মন্দিৰত আহি মই জীৱনত কেতিয়াও নেদেখা বস্তু এটা দেখিলোঁ। এয়া চাওক, মুছলমান তিৰোতা খুৰীগৰাকীয়ে জুবিনদাৰ নামত মন্দিৰত চাকি জ্বলাব ওলাইছে। ইয়াৰ পৰিৱেশটো চাওক, এইফালে ৰাতিপুৱাৰ পৰা ইয়াৰে প্ৰত্যেকদিনে মানে এনেকৈ চাফা কৰি থাকে। ক'ত গ'ল তোমাৰ? গোলাঘাট নেকি? আৰু ইয়াত এই মোৰ ছাবস্ক্ৰাইবাৰক লগ পালে মোৰ বোলে ভিডিঅ' চাই ভাল পায়। আমাৰ চেনেলৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে নমস্কাৰ জনালোঁ। যিহেতু মই বহুদিনেই হ'ল আপোনালোকৰ মাজত ভালদৰে ভিডিঅ' দিব পৰা নাই, বাৰু ময়ে নহয় সকলোৱে আমাৰ অসমবাসীয়ে ভালদৰে কাম কৰিব পৰা নাই। আজি ৰাতিপুৱাৰ পৰা গা পা ধুই পৰা ৰেডি হৈ গ'লোঁ, প্ৰায় ৰাতিপুৱা 8টা মানে বাজিল। আৰু আজি যাব ওলালোঁ আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ। আৰু যাব ওলালোঁ মানে কি, বহুদিনে ভাবি আছিলোঁ যাম বুলি, কিন্তু যোৱা হোৱা নাই। আৰু যিহেতু আমাৰ জুবিনদাৰ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, মানে নাইকিয়া হ'ল বুলিতো ক'বই নোৱাৰি, পূৰা বুক চুক বিষাই যায় এইটো কথা ক'লে। আৰু আমাৰ জুবিনদাই সদায় আমাৰ কাৰণে অমৰ হৈ থাকিব। জুবিনদাৰ কাৰণে সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি যাম কমেণ্ট বক্সত, আৰু সদায় মাত মাতি যাম যেতিয়ালৈকে আমাৰ জুবিনদাই ন্যায় নাপায়। আৰু আজি ৰাতিপুৱা জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ বুলি ওলালোঁ। আৰু বলক তাত কেনেকুৱা পৰিৱেশ হৈ আছে আপোনালোকক, আৰু জুবিনদাৰ সমাধি ক্ষেত্ৰ মানে আমাৰ জুবিনদাৰ মন্দিৰত যাওঁ বলক, আৰু আপোনালোকক সম্পূৰ্ণ সমাধি ক্ষেত্ৰখন দেখাব চেষ্টা কৰিম তাত গৈ। আৰু বলক মোৰ লগত সোণাপুৰত বলক আপোনালোকেও ৰাতিপুৱা। মই অকলে জানাই ৰ'বক, মোৰ লগত আছে আমাৰ খুৰা খুৰীমা ভাইটি, আৰু বলক আপোনালোকেও। জয় জুবিনদা। আৰু প্ৰগতি জাতি জনগোষ্ঠী প্ৰায় 45 মিনিট সময় জুবিনদাৰ গান শুনি গাড়ীৰে যাত্ৰা কৰি আহি পালোঁ আমাৰ মৰমৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ সোণাপুৰস্থিত। এইখনেই হ'ল আমাৰ জুবিনদাৰ মন্দিৰ। আৰু মন চন কিবা এটা কেনেকুৱা লাগি গৈছে ৰাইজ, যিহেতু জুবিনদাৰ মন্দিৰত আহিলোঁ। এইফালে যিহেতু আমি মন্দিৰত আহিছোঁ, এইফালে জুবিনদাৰ কাৰণে চাকি বন্তি লৈ ল'লোঁ, তাত চাকি জ্বলাম ভগৱানৰ ওচৰত। মই জীৱনত নেদেখা বস্তু এটা দেখিলোঁ আমাৰ মৰমৰ জুবিনদাৰ মন্দিৰত আহি। চাওকচোন, মুছলমান তিৰোতাগৰাকীয়ে কি ধুনীয়াকৈ জুবিনদাৰ নামত চাকি জ্বলাব ওলাইছে মন্দিৰত আহি। এইপিনে চাই লওক, আপোনালোকক দেখুৱাই আছোঁ, এইপিনে চাই লওক, পূৰা চাকি লৈ আছে। আৰু এয়াই হ'ল আমাৰ জুবিনদাৰ মন্দিৰ, য'ত নাই কোনো জাতি নাই, কোনো ধৰ্ম নাই। এয়াই হ'ল আমাৰ জুবিনদাৰ মন্দিৰ। আপোনালোকেও গাইছে এবাৰ আহি চাওক এয়া জুবিনদাৰ মন্দিৰত। আৰু ৰাতিপুৱা আহি দৰ্শন কৰিলোঁ আমাৰ জুবিনদাৰ মৰমৰ। পৰিৱেশটো আপোনালোকক সম্পূৰ্ণ দেখাব চেষ্টা। আৰু ইয়াত আহি দেখিলোঁ যে সকলোৰে চকুত চকু পানী কেৱল। এইপিনে আমাৰ খুৰীমাও ৰাতিপুৱাৰ কান্দি আছে, আৰু সকলোৱে কেৱল কান্দি আছে জুবিনদাৰ কাৰণে। আৰু ইয়াত আহিও এটাই প্ৰাৰ্থনা কৰিলোঁ যে আমাৰ জুবিনদাই সোনকালে ন্যায় পায়, তাৰে কামনা কৰিলোঁ। আৰু এইখনেই হ'ল আমাৰ জুবিনদাৰ বৈকুণ্ঠ স্থান। ইয়াতে আমাৰ জুবিনদাৰ ভাষা নাই ক'ব, মন চন বেয়া লাগি গৈছে। ইয়াতে পিনে চাই লওক, সকলো পিনে লিখা আছে আমাৰ জুবিনদাক ন্যায় পাওক। এইপিনে এইফালে গছতো লিখি দিছে ধুনীয়াকৈ, জুবিনদাই যে ন্যায় পাওক আমাৰ অতি সোনকালে। এইফালে আমাৰ জুবিনদাৰ চিতাৰ সন্মুখত থকা বেৰতো এনেকুৱাকৈ থৈ দিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু আমাৰ জুবিনদাই যে সোনকালে জাষ্টিছ পায় তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু আমাৰ যিহেতু জুবিনদাই প্ৰকৃতি প্ৰেমী আছিলে, এইফালে প্ৰকৃতিৰ গছ গছনিৰ মাজত আছে আমাৰ জুবিনদা। আৰু আমাৰ জুবিনদা সদায় অমৰ হৈ থাকিব। আৰু এইফালে চাওক, এইখনেই হ'ল জুবিনদাৰ সমাধি ক্ষেত্ৰ। ইয়াতে শেষ শ্ৰদ্ধাঞ্জলি দিয়া হৈছিল আমাৰ মৰমৰ জুবিনদাক। আৰু ইয়াত নাম কীৰ্তন চলি আছে আমাৰ জুবিনদা ভগৱানৰ কাৰণে। আৰু ইয়াত নাম প্ৰসংগ চলি আছে, আয়তীসকলে নাম ধৰি আছে। আৰু আমাৰ জুবিনদাই কৈ গৈছিল আমাৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। এইফালে চাই লওক, মুছলমান লোকসকলেও আমাৰ আয়তীসকলৰ লগত নাম প্ৰসংগ কৰি আছে। ইয়াৰ পৰিৱেশটো চাওক, এইফালে ৰাতিপুৱাৰ পৰা খুৰীসকলে এইফালে চাফ চিকুণ কৰি আছে সমাধি ক্ষেত্ৰখন। আৰু আপোনালোকে ইয়াত আহি কোনো লেতেৰা নকৰিব। ইয়াত ডাষ্টবিন আছে, ডাষ্টবিনত পেলাব পাৰিলে মানে জুবিনদাৰ আমি সমাধি ক্ষেত্ৰখন সদায় চাফ চিকুণৰে ৰাখিব লাগিব। এই খুৰীহঁতে চাফ চিকুণ কৰি আছে। খুৰী, আপোনালোকে ক'ৰ পৰা আহিছে? ইয়াৰে সোণাপুৰৰ পৰা। এইপিনে ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ চাফ চিকুণ কৰি আছে। মই দিগাৰুৰ পৰা আহিছোঁ। ইয়াৰ সোণাপুৰৰে ন? সোণাপুৰৰে বাঘমাৰা। প্ৰত্যেকদিনে মানে এনেকুৱাকৈ চাফা কৰি থাকে। এনেকুৱাকৈ আমি জুবিনদাৰ সমাধি ক্ষেত্ৰখন সদায় চাফ চিকুণ কৰি ৰাখিব লাগিব। আৰু
আৰু আপোনালোকে আহিলে ইয়াত কোনো লেতেৰা বস্তু নেপেলাব। সেইফালে খুৰীহঁতে ধুনীয়াকৈ কষ্ট কৰি জুবিনদাৰ সমাধি ক্ষেত্ৰখন চাফ চিকুণ কৰি আছে। আপোনালোকে আহিলে ইয়াত ভালদৰে জুবিনদাক একবাৰ সেৱা কৰি যাব। ইয়াত কোনো লেতেৰা নকৰিব। বিনম্ৰতাৰে সকলোৱে অনুৰোধ জনাইছে যে আমি জুবিনদাৰ সমাধি ক্ষেত্ৰখন সদায় চাফ চিকুণতে সদায় ভালদৰে ৰাখিব লাগিব। জয় জুবিনদা, জয় অসম। জুবিনদা আমাৰ কাৰণে সদায় আমাৰ। আমি মোৰ ভিডিঅ' চাই কেনে লাগে? মজা। ক'ত ঘৰ তোমাৰ? মোৰ গোলাঘাট। গোলাঘাট নেকি? থেংক ইউ। আৰু ইয়াত এই মোৰ ছাবস্ক্ৰাইবাৰক লগ পালে মোৰ বোলে ভিডিঅ' চাই ভাল পায়। ক'ত ঘৰ তোমাৰ? গোলাঘাট। হয় নেকি? আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ইয়াৰ পৰাই জুবিনদাৰ আমাৰ সমাধি ক্ষেত্ৰৰ পৰাই শেষ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। জয় জুবিনদা, জয় অসম।